আজিৰ চূড়ান্ত খেলৰ বহু কষ্টৰে বহু ধৈৰ্যৰে বিভিন্ন পদাৰ্থ ব্যক্তি গণ্যমান্য ব্যক্তিসকলৰ সহায় সহযোগিতাৰে এইখন অনুষ্ঠান আমি আয়োজিত কৰিব পাৰিছোঁ। তেখেতসকলৰ দয়া মৰম আদৰেৰে আজি এইখন চূড়ান্ত পৰ্যায়লৈকে আহিছে আৰু চূড়ান্ত খেলখনৰ ৰাণাৰ্ছ আপ বা দ্বিতীয় পুৰস্কাৰ প্ৰাপ্ত সিংহফাল গ্ৰুপ দল ফুটবল বিভাগে ইয়াত ৰাষ্ট্ৰ ৰাউডি কৰি লক্ষ্য দিলে আৰু প্ৰাইজটো ব্যক্তিগত কৰিব স্পষ্টানুষ্ঠিত ৰাজ্য সমিতিৰ সভাপতি সন্মান শ্ৰীযুত মহিন্দৰ ৰাভা ডাঙৰীয়া আৰু আমাৰ কমিটিৰ তৰফৰ পৰা কেপ্টেইনক এখন বিহু গামোচাৰে আমি সন্মানিত কৰিব বিচাৰিছোঁ। বিহু গামোচাটি প্ৰদান কৰিব কমিটিৰ সাধাৰণ সম্পাদক উৎপল বৰা ভাই, জেনেৰেল ছেক্ৰেটাৰী উৎপল বৰা ভাই প্ৰাইজ লোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। ইণ্টাৰভিউ ফুটবল টুৰ্ণামেণ্ট এইখন খেলৰ চূড়ান্ত খেলখনৰ বিজয়ী বেলুনপাৰা এছ পি ক্লাবৰ কেপ্টেইন আমি প্ৰথম পুৰস্কাৰটো গ্ৰহণ কৰাৰ অনুৰোধ জনাইছোঁ আৰু পুৰস্কাৰটি প্ৰদান কৰিব ৰাজনীতি স্বাধীনতা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সন্মানীয় শ্ৰীযুত পংকজ ৰাভা ডাঙৰীয়া, তেওঁৰ হাতৰ জৰিয়তে পুৰস্কাৰটি প্ৰদান কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু সহযোগ কৰিব আমাৰ কমিটিৰ সভাপতি বাবুল চাংলা ডাঙৰীয়া এখন বিহু গামোচাটো দিব। আৰু ইয়াৰ লগে লগে আজি চূড়ান্ত খেলখনৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠান এইখিনিতে সামৰিছোঁ।